এই ভিডিঅ'টি সম্পূৰ্ণ কাল্পনিক। ভিডিঅ'টোৰ কাহিনীৰ লগত বাস্তৱৰ কোনো সম্পৰ্ক নাই। গতিকে আহকচোন একেলগে ভিডিঅ'টি এবাৰ উপভোগ কৰোঁ। খবৰ কেনে? ৰ'দে ফোন কৰিছে। हेलो Yes, sir. कमांडो विक्रम, लिसन। सोर्स से पता चला है कि असम में काजीरंगा फॉरेस्ट के मिड पॉइंट में कुछ आतंकवादियां लिटिल बॉय नेम के मिशन प्लानिंग कर रहा है 15 अगस्त यानी आज के लिए। तुम जल्द से जल्द वहां पहुंचो। लोकेशन मैं अभी भेज रहा हूँ। एंड लिसन, जितना जल्द हो सके उतना जल्द जाना। ओके सर। बेस्ट ऑफ लक। কি হ'ল বিক্ৰম, কোনে ফোন মাৰিছিল? মেজৰ চাৰে ফোন মাৰিছিলে, মিছন লিটল বয়ত যাব লাগে। ময়ো যাম মিছনত। নেলাগে যাব, ইয়াত বহুত ৰিস্ক আছে। নাই মই যামেই, মোৰ দেশ সেৱা কৰাৰ ইচ্ছা আছে। নেলাগে তো। প্লিজ মোৰ সপোনটো পূৰ কৰ। ঠিক আছে ৰ, মই ভিতৰৰ পৰা আহোঁ। এই চুৰিখন লওঁ তই। বল দেন আজি দেশ সেৱা কৰোঁ। নিকু উঠ, নিকু উঠ, তই মোৰ লগত যাব লাগিব নহয়, উঠ নিকু। নিকু উঠ, তই মোৰ লগত যাব লাগিব নহয়, নিকু উঠ উঠ। যা, তই মোৰ কাৰণে ৰ'ব নালাগে, গোটেই অসমৰ কথা আছে, নহ'লে অসম ধ্বংস হৈ যাব। যা যা, তই মোৰ লগত যাব লাগিব। নিকু, নিকু তই মোৰ লগত যাব লাগিব, উঠ নিকু। তোৰ ত্যাগ মই অথলে যাব নিদিওঁ। আৰে ৰঘু, তাৰ মানে ৰঘু ইয়াত জড়িত আছে। हेलो सर, सब कुछ रेडी हो गया है। ठीक 9 बजे सारा इंडिया का तबाही स्टार्ट हो जाएगा। जी सर, ठीक है। মই অসম ধ্বংস কৰি মোৰ এই চাইনিজ বন্ধুৰ লগত মই চাইনাত গৈ সেটেল হৈ যাম। তাৰ পাছত মোৰ মজাই মজা হ'ব। सर ये लोग सिर्फ असम में नहीं सारा इंडिया में बम ब्लास्ट करना चाहते हैं ठीक 9 बजे। सर आप जल्दी कुछ कीजिए।
জাচুচি কৰি আছিলে। কোন এইটো? ই আমাক জাচুচি কৰিবলৈ কোন হয়? ৰঘু, তই এটা সময়ত নিজে সৈনিক আছিলি। মনত আছেনে এতিয়া তই এইবোৰ কি কৰিব ওলাইছ? চব মনত আছে মোৰ। আৰু এইটোও মনত আছে যে এটা সৰু ভুলৰ কাৰণে মোৰ গোটেই ফেমিলিক মাৰি পেলালে। আজি এই মোৰ লিটল বয়ে ঠিক 9 বজাৰ লগে লগে তিৰংগা উত্তোলনৰ সময়তে ইও উৰিব আৰু উৰি গৈ গোটেই অসম ধ্বংস কৰি দিব। সেইদিনাখন মোৰ সেই ভুলৰ যি পৰিণাম হৈছিল তাৰ বদলা আজি ঘূৰিব। Sir, missile is ready. This is the remote. থেংক ইউ মাই চাইনিজ ফ্ৰেণ্ড, থেংক ইউ। এই ৰঙা বটনটোৰে মোৰ সপোন পূৰ হ'ব, মোৰ ইমান দিনৰ অপেক্ষাৰ অন্ত হ'ব। টিপাৰ লগে লগে সকলো ধ্বংস হৈ যাব। শালা ৰিমোট ক'ত পৰিলে? Hey scientist, find the remote. Where is the remote? Oh, thanks God. Oh, বিক্ৰম, এতিয়া এটা বোতামেৰে গোটেই অসম ধ্বংস হ'ব গৈ আছে। অ' গড, হৈ গ'ল। তোক কি মাৰিম, আমাৰ অসমতে এনেকুৱা শত্ৰু আছে। তই যা, তোৰ জীৱন দিয়া। যেতিয়ালৈকে মোৰ দৰে দেশ ভক্ত জীয়াই আছে তেতিয়ালৈকে মোৰ দেশক কোনো একো কৰিব নোৱাৰে। बस तेरी याद थी जो मेरे साथ थी, मुझको तड़पाती रुलाती, सबसे प्यारी तेरी सूरत, प्यार है बस तेरा प्यार ही। माँ तुझे सलाम, ओ माँ तुझे सलाम, मम्मा तुझे सलाम। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम।
हेलो कमांडर विक्रम, हेलो विक्रम, हेलो हेलो, तुम ठीक तो हो ना? हेलो हेलो। যেতিয়াই ভাৰত ভূমিত একো একোজন ৰঘুৰ জন্ম হয় তেতিয়াই ভাৰত মাতৃয়ে একো একোজন বিক্ৰমৰ জন্ম দিয়ে আৰু সেই বিক্ৰমে তিৰংগা পতাকাখন মুকলি আকাশত উজ্বলাই ৰাখে। সেইসকল বিক্ৰমলৈ সশ্ৰদ্ধে প্ৰণাম যিসকল বিক্ৰমে অতীতৰে পৰা তিৰংগা পতাকাখন মুকলি আকাশত উজ্বলাই ৰাখিছে।